হেল্ল' অসম লাইভৰ দৰ্শকসকলে প্ৰথমতে আজি দিনটোত সংঘটিত হোৱা কিছুমান লকডাউনৰ আইন অমান্য কৰা কিছুমান প্ৰতিবেদন লৈ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপুনি দেখিলেই আপোনাৰ নিশ্চয় অনুমান হ'ব, সমগ্ৰ ৰাজ্যতে লকডাউন দিয়াৰ পিছতো জনসাধাৰণৰ মই মনালি। ক'ৰবাত আকৌ কোনোবাই এপেক ৰঙা খোৱা হেঁপাহেৰে ওলাই আহিল। অৱশেষত পুলিচ উপায়হীন হৈ লাঠিচাৰ্জ কৰিবলৈ বাধ্য হ'ল। আমাৰ এটা বিনম্ৰ অনুৰোধ, যাতে সমগ্ৰ ৰাজ্যতে যেনেকৈ লকডাউন ঘোষণা কৰিছে প্ৰতিজন জনসাধাৰণে লকডাউনটো অমান্য নকৰে, তাৰ বাবে আমাৰ হেল্ল' অসম লাইভৰ তৰফৰ পৰা বিনম্ৰভাৱে ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। হেল্ল' অসম লাইভ প্ৰতিবেদন।